Hello friends, welcome to my YouTube channel. আজি মই স্পেশাল ডে এক্সামৰ কেইটামান কোৱেশ্চন লৈছো অসমৰ সাহিত্যিকসকল যাৰ ভিতৰত আছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে আমি আলোচনা কৰিম। এইবিলাক এক্সামত হয়, বাকিখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে আহক আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানি লওঁ। জন্ম হৈছিল 1449 চনত। পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা, মাতৃৰ নাম আছিল সত্যসন্ধা আৰু তেওঁ সৰুৰ পৰা ঘাটমাউৰা আছিল আৰু ভৰিমা খেৰ খুটিয়ে তেওঁক লালন পালন কৰিছিল আৰু তেওঁ মাধৱ কন্দলী নামৰ অধ্যাপক এজনৰ টোলত ভৰ্তি কৰোৱা হৈছিল। মনত ৰাখিব, মাধৱ কন্দলী আছিল তেওঁৰ শিক্ষাগুৰু। নেক্সট দিছে তেওঁৰ পত্নীৰ নাম আছিল সূৰ্যৱতী আৰু তেওঁৰ ৰচনাৱলীসমূহ মূলতঃ 6টা ভাগত বিভক্ত। 1 নম্বৰ হৈছে নাট। তেওঁ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। নাটকবোৰ হ'ল পত্নীপ্ৰসাদ, কলীয়া দমন, কলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু ৰাম বিজয়। মনত ৰাখিব। নেক্সট 6 নম্বৰটো দিছে কাব্যসমূহ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অজামিল উপাখ্যান, গজেন্দ্ৰ যুদ্ধ, অমৃত মন্থন, বলিচলন আৰু কুৰুক্ষেত্ৰ। 10 নম্বৰ দিছে অনুবাদমূলক। সেইসমূহ হৈছে ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ আৰু মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণ উত্তৰাখণ্ড। মনত ৰাখিব। 6 নম্বৰ দিছে গীত ভটিমা। তেওঁ দুধৰণৰ। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত এবিধ অতি গাম্ভীৰ্যপূৰ্ণ ভাৱৰ গীত আৰু ভটিমাবোৰো স্তুতি আৰু প্ৰস্তুতিমূলক গীত। 9 নম্বৰ দিছে নাম প্ৰসংগ সম্পৰ্কীয় গ্ৰন্থ কীৰ্তনঘোষা, গুণমালা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি 6 আখৰীয়া কুসুমালা ছন্দত ৰচিত এক মনোৰম পুথি। প্ৰথম ছটো দি আছে ভক্তি আৰু তত্ত্বমূলক গ্ৰন্থসমূহৰ নাম হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন আৰু নিবিড় নৱসিদ্ধ সংবাদ। এইকেইটা আপোনালোকে মনত ৰাখিব, সুধি থাকে যিকোনো টেট এক্সামতে। 2 নম্বৰটো দিছে মাধৱদেৱ। তেওঁৰ জন্ম হৈছিল 1489 চনত। পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা, মাতৃৰ নাম আছিল মনোৰমা আৰু ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লাভ কৰিছিল। তেওঁৰ নাটকসমূহ হৈছে চোৰধৰা, পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজন বিহাৰ আৰু বিশেষ গ্ৰন্থখনৰ নাম হৈছে নামঘোষা। মনত ৰাখিব, তেনেকৈও সুধিব পাৰে নামঘোষা কোনে ৰচনা কৰিছিল, তেতিয়া আপোনাৰ এনচাৰটো হ'ব মাধৱদেৱ। মনত ৰাখিব। নেক্সট 10 নম্বৰ দিছে তত্ত্বমূলক গ্ৰন্থসমূহ হৈছে মাধৱদেৱে ৰচনা কৰা ভক্তি ৰত্নাৱলী, নাম মালিকা, জন্ম ৰহস্য আৰু 10 নম্বৰটো দিছে গ্ৰন্থসমূহৰ নাম হৈছে গুপ্তসাৰ, অমূল্য ৰত্ন আৰু গুপ্তমণি। এই তিনিখন হৈছে মাধৱদেৱে ৰচনা কৰা গ্ৰন্থ। মনত ৰাখিব। নেক্সট 3 নম্বৰ দিছে লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ জন্ম হৈছিল 1864 চনৰ নগাঁও জিলাৰ আহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত আৰু তেওঁৰ মৃত্যু হৈছিল 1938 চনৰ ডিব্ৰুগড়ত। পিতৃৰ নাম আছিল দীনানাথ বেজবৰুৱা, মাতৃৰ নাম আছিল থানেশ্বৰী বেজবৰুৱা আৰু তেওঁৰ লিখা ধেমালি নাট হৈছে নোমল পাচনি চিকৰপতি নিগৰপতি আৰু তেওঁৰ লিখা একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। মনত ৰাখিব। 10 নম্বৰ দিছে বুৰঞ্জীমূলক নাটকসমূহৰ নাম হৈছে চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ। 10 নম্বৰ দিছে সাধুকথাৰ পুথি বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা। এই দুখন হৈছে সাধুকথাৰ পুথি আৰু 19 নম্বৰটো হৈছে শিশু সাহিত্য জুনুকা আৰু হাঁহি ধেমালি। তেওঁ 1891 চনত প্ৰজ্ঞা সুন্দৰী দেৱীক বিয়া কৰাইছিল। মনত ৰাখিব। নেক্সট দিছে তেওঁৰ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটি গল্পসমূহ হৈছে সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কুহুকলি। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত ৰসৰাজ উপাধি দিছিল আৰু তেওঁ 1924 চনৰ গুৱাহাটী অধিৱেশনৰ সাহিত্য সভাৰ সভাপতি আছিল। মনত ৰাখিব। নেক্সট 4 নম্বৰটো দিছে পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ জন্ম হৈছিল 1871 চনৰ উত্তৰ লখিমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত আৰু তেওঁৰ মৃত্যু হৈছিল 1986 চনৰ তেজপুৰত আৰু তেওঁ লিখা উপন্যাসসমূহৰ নাম হৈছে ভানুমতী, লাহৰী,
তেওঁ লিখা পৌৰাণিক নাটক হৈছে বান ৰজা আৰু তেওঁৰ একমাত্ৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। মনত ৰাখিব, তেওঁৰ আত্মজীৱনীখন সুধি থাকে মোৰ সোঁৱৰণী। জন্মচন মৃত্যুচন মনত ৰাখিব। নেক্সট দিছে ঘ নম্বৰ বুৰঞ্জীমূলক নাটক সাধনী জয়মতী গদাধৰ লাচিত বৰফুকন। ঙ নম্বৰ দিছে ধেমেলীয়া নাট গাঁওবুঢ়া টুটুনতামুলী ভূতনে ভ্ৰম মনত ৰাখিব। ঙ নম্বৰ দিছে কবিতা কাব্য লীলা কাব্য ফুলৰ চানেকি জোৰণি আৰু তেওঁ 1971 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু 1890 চনৰ বিজুলী আলোচনীৰ সম্পাদক আছিল মনত ৰাখিব। গতিকে ফ্ৰেণ্ড ভিডিঅ'টো আজিলৈকে ইমানতে সামৰিলোঁ। বাই বাই।